Hey guys, welcome to my YouTube channel Assam lohit উন্নত নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছো বহুত দিনৰ মূৰত তো মকটো পাহৰি জানাই গাইস প্লিজ মোক পাহৰি নাযাব ফাইনালি আৰু মই কাম বেক কৰিলো ভ্লগত হি তো এতিয়া আমি যাইছো মানে জাকিৰোড নদী ঘাট মই বৰ্তমান আছো জাকিৰোড ভাবিছো এটা মানে ধুনীয়া এটা গৰমৰ বাবে মানে কিমান আৰু মানে ঘৰত ঘুমাই থাকিম তো সেই কাৰণে মানে নিজৰা ঘাটত যাইছো তো এতিয়া মানে গা ধুব একদম পুৰা এটা বেটাৰী গাড়ী লৈ এনেকুৱাকে প্ৰাকৃতিক দৃশ্যৰ মাজে নেচাৰ আৰু ঠাইটো চাওক না একবাৰ ভালদৰে চাওক ফাইনালি নদী ঘাট আহি গ'লোঁ কিন্তু মানে ৰাতি বৰষুণৰ কাৰণে পানীবোৰ চাব পাৰিব এই চাওক গাইছ মানে যিমান মানে এক্সপ্ৰেশ্যন লৈ খেলে মানে আহিছিলোঁ সিমান মানে এক্সপ্ৰেশ্যন নাই চাব পাৰিব এয়া নদী ঘাট জাকিৰোড চাওঁ আৰু এতিয়া কি কৰোঁ গা ধুব আহিছিলোঁ গৰমত এনেকুৱাকৈ ভিউ চাই এনেকুৱাকৈ মুতিছোঁ গাইছ আৰু এনেকুৱাকৈ উল্টা পাল্টা ৰাস্তা দি একদম পূৰা এতিয়া যাই আছোঁ আমি পূৰা তলততো এতিয়া মানে একদম পূৰা গা ধুব এতিয়া আৰু আপোনালোকে এবাৰ দৃশ্যটো চাওক না গাইছ কি ধুনীয়া চাওক না পানীটো আপোনালোকে ইগন'ৰ কৰিব কাৰণ ৰাতি বৰষুণ দিছে না তো মানে গোটেই মানে পাহাৰৰ পানী মানে বৈ আহি আছে বৰ্তমান তো গধূলি লেগিন মানে চাফা হ'ব আৰু সিমান মানে ৰখিব টাইম নাই তো এতিয়া মানে টাইম হৈ গ'ল প্ৰায় এটা আৰু চাব পাৰিব গাইছ আপোনালোকে পানী চাব পাৰিব মানে কিমান আছে মানে বহুত মানে ভাল আৰু কিন্তু মানে বৰষুণৰ কাৰণে মানে পানীটো মানে বেয়া হৈছে সেইকাৰণে মানে আৰু এতিয়া মানে এনেকৈ মানে যাই আহিছোঁ কি পাওঁ চাওঁ আৰু এইটো চাইড দিন আছে তো গাইছ এনেকুৱাকৈ মানে গৰমত মানে গা ধুইছোঁ তো আপোনালোকে কি কৰি আছে আপোনালোকে ওলাই আহক মানে কাষত যি মানে পাহাৰ আছে নিজৰা আছে মানে যাওক মানে তাত আৰু ইয়াৰে মাজে মানে ইমানেই মানে দোৱা মানে বিদ্যা কৈছোঁ একদম পূৰা মানে মোবাইল চোবাইল মানে ডুব যায় ইমানেই মানে মাজতে মানে দোৱা মানে হঠাৎ বৰি মানে হঠাৎ দোৱা চাব পাৰিব নিজৰা ঠাৰ চাব পাৰিব তো ৰাতি বৰষুণৰ কাৰণে মানে পানীটো অলপমান বেয়া হ'ল কিন্তু নেচাৰ পানী চাব পাৰিব একদম পূৰা মানে ক্লিন পানী আপোনালোকে চাব পাৰিব কিন্তু এই ৰাতি বৰষুণ দিনাকে মানে একদম পূৰা মানে পানীৰ ভিউটোৱে মানে নোহোৱা কৰি দিছে চাব পাৰিব একদম পূৰা খোলা হৈছে আৰু এইটো চাইড যিন আছে এইটো চাইড মানে হেৰি পৰে মেঘালয় পৰে বাকী এইবোৰ মানে আৰু চব জাকিৰোড তো এই ঠাইখিনিৰ নাম হ'ল নদী ঘাট তো আপোনালোকে আহে যদি আহিব পাৰিব পিকনিক স্পট হয় আৰু ভিউটো চাওক না আৰু সেইকেইটা মানে মোৰ লগৰ মানে তাত মানে গা ধুই আছে তাতে মানে অলপমান মানে ছ'চিয়েল মিডিয়াৰ পৰা মানে অলপমান দূৰত থাকে আৰু মানুহে মানে পিকনিক স্পটত আহিলে মানে এইবোৰ কৰিব নালাগে এইবোৰ চাব পাৰিব বিয়াৰৰ বটল মানে ভাঙা আছে এইবোৰ চাব পাৰিব মানে বাই চান্স মানে মোৰ তাতে মানে লাগিল হয় মানে মোৰ ভৰিতে লাগিল হয় চাওক না এইটো মানে বহুত মানে বেয়া কাম তো এইখিনি ইয়াত ধুনীয়াকৈ মই মানে ভালকৈ চাফা কৰোঁ যাতে এনেকুৱা কোনো যাতে নকৰে প্লিজ এইবোৰ মানে নকৰিব বহুত বেয়া মানে কাৰোবাৰ কাৰণে মানে ভৰি কাটা যাব বা হেৰি হ'ব বহুত আৰু প্লিজ নকৰিব এইটো প্লিজ আৰু আজি মানে ইয়াত ৰাতি বৰষুণৰ কাৰণে পানীটো লেতেৰা হোৱাৰ বাবে মানে বেছি মানে ইয়াত মানে মানুহ মানে ভিজিট কৰা নাই মানে মানুহ অহা নাই আৰু আমি কাষৰ মানে বৰ্তমান মই জাকিৰোড আছোঁ না তো সেইকাৰণে মানে ইয়াত মানে আহিলোঁ তো ধুনীয়াকৈ মানে আহি পেলাই গা চা ধুলোঁ কিন্তু মানে বৰষুণৰ কাৰণে পানীটো লেতেৰা হ'ল মানে সেইটো অলপমান মানে বেয়া কথা দিছোঁ বাদ দিয়ে আৰু সেইটো আৰু কি ইমান চাৰিপি আৰু বহুতে ভাবি আছে যে আছাম লৈতে ভ্লগ বনাইছে মানে বহুতে মানে আচৰিত খাইছে যে আছাম লৈতে ভ্লগ বনাইছে বহুত দিনৰ মূৰত হয় গাইছ মই আৰু মানে ইয়াতে আৰু ইউটিউবত ভালদৰে কাম কৰিম বুলি ভাবিছোঁ চ' মানে আপোনালোকে প্লিজ মানে ছাপোৰ্ট কৰিব মোক যদি আপোনালোকৰ যদি ছাপোৰ্ট থাকে তেনেহ'লে মই গোটেই অসম ঘূৰিম গোটেই ইণ্ডিয়া ঘূৰিম অসম বুলি নহয় গোটেই মানে ইণ্ডিয়া ঘূৰিম যদি আপোনালোকৰ যদি মই ভাল যদি ৰেছপন্স পাওঁ ভাল যদি কমেণ্ট পাওঁ ভাল যদি মানে ছাপোৰ্ট পাওঁ তেনেহ'লে মই গোটেই ইণ্ডিয়া ঘূৰিবৰ কাৰণে মানে সক্ষম হ'ম যদি আপোনালোকে ছাপোৰ্ট কৰে প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব চ' গাইজ এনেকুৱাকৈ গৰমত বহিছোঁ চাবলৈ নামটো কওক তুমি বাৰু ব্লগ বনোৱা ন নামটো কওক একবাৰ শ্বাহৰুখ আৰু আপোনাৰ নামটো আয়ুষ আৰু আৰু এইটো ইয়াতে চাব পাৰিব চবেই মানে গৰমত একদম পূৰা এনজয় কৰি আছে একদম পূৰা দেই আৰু মা কচাম কৈছোঁ পানীৰ ইমানে ধাৰ বিদ্যা কৈছোঁ যদি আপুনি মানে শিলত নধৰা একদম পূৰা কবাই লৈ যাব গাইছ তো গাইছ ইয়াৰে পানীৰ ইমানে ধাৰ আপোনালোকৰ মানে ক'বলৈ মানে শব্দই নাই তো ইয়াত মই 30 ছেকেণ্ড থাকিব বেয়া গানা গাইছিলোঁ বহুত ধোৱা মানে তো মোৰ লগত আছে শ্বাহৰুখ তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি নাই আছিলে এতিয়া নিজে কিয় কওঁ গাৰ্লফ্ৰেণ্ড নাই সঁচাকৈ নাই কিয় নাই গাৰ্লফ্ৰেণ্ড নাই যেতিয়া সময় এখন ল'ম নহয় মানে সময় আহিলে ল'ব শ্বাহৰুখে একদম পূৰা মানে গাৰ্লফ্ৰেণ্ড ল'ব সময় আহিলে শ্বাহৰুখ এইটোৱে মানে ইয়াৰ ভিউ আৰু এইবোৰ চাব পাৰিব একদম পূৰা ফুল পাৰ্টি ফুল এনজয় একদম পূৰা দেই
তো গাইজ গা চা ধুলোঁ আৰু ওপৰত উঠি আহিলোঁ। তো আজি ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ। যদি ভাল লাগে লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। দেখতে তেন্তে তো আৰু নতুন নতুন ভাল ভাল কণ্টেণ্ট ব্লগ বনাইছোঁ। টাটা বাই বাই।